Good morning to everyone. So আজি হ'ল ডে 2 মানালীৰ ট্ৰিপত আমাৰ ৰাতিপুৱাইছে উঠিবলৈ মন যোৱা নাই, ইমানেই বেছি ঠাণ্ডা। ৰাতি -10 -11 লৈকে টেম্পাৰেচাৰ গুচি গৈছিলে। আজি আমাৰ যাবলৈ আছে হামটা পাছ। 9টা বজাত গাড়ী আহিব, ফোন কৰি তাক কালি ক'লোঁ। চ' এতিয়া হৈছে টাইম 8টা বাজিলে, এঘণ্টা সময় আছে। উঠোঁ, ফ্ৰেছ হওঁ, ফ্ৰেছ হ'লে কাপোৰ কানি পিন্ধি ওলাই যাওঁ হামটা পাছলৈ। চ' ওলাই আহিলোঁ হোটেলৰ পৰা, বাহিৰত সৰু ধাবা এখনত আহিছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ। কালিতো একেবাৰে চিধা লাঞ্চেই কৰিলোঁ আৰু ব্ৰেকফাষ্ট বুলি নহ'ল। চ' আজি বোলো যোৱাৰ আগত ব্ৰেকফাষ্ট কৰি লওঁ। তো এতিয়া ব্ৰেকফাষ্টত আমি লৈছোঁ আলু পৰাঠা, এগ অমলেট আৰু চাহ। তাৰপৰা গাড়ী আহি পেলাই ৰৈ আছে আমাৰ, খাওঁ আৰু ওলাই যাওঁ। বৰফৰ জেগাত যাবলৈ আছে, এক্সাইটেড, কেনেকুৱা ঠাণ্ডা লাগিব আজি দেখুৱাম আপোনালোকক। ভাইটিৰ চকুটো অলপ ভাল হৈছে এতিয়া ন ভাইটি? অলপ গাড়ীত উঠিলোঁ, গাড়ী বুক কৰি থৈছিলোঁ কালি ৰাতিয়ে। তাৰপৰা গাড়ীত উঠি পেলাই এতিয়া গৈ আছোঁ হামটাৰ ফালে। দূৰ আছে অলপ, ইয়াৰ পৰা 30 কিলোমিটাৰমান হয়। গৈ আছোঁ বৰফ এক্সপিৰিয়েঞ্চ কৰিবলৈ লাইফত ফাৰ্ষ্ট টাইম। চাওঁচোন কেনেকুৱা হয়গৈ বৰফৰ মাজত, আৰু আপোনালোককো দেখুৱাম। চ' চাই থাকিব দেই ভিডিঅ'কেইটা, নাপাহৰিব ভিডিঅ'কেইটা চাবলৈ। আৰু যিমান পাৰে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰিব চেনেলটো। বাৰু এতিয়া ৰৈছোঁ এটা জেগাত, দোকান এখনত গৈ আছোঁ। বৰফৰ মাজত যাম যেতিয়া বৰফৰ কাপোৰ ল'ব লাগিব বৰফত পিন্ধিবৰ কাৰণে। চ' সেয়া হ'ল দোকান। ইয়াত আপুনি চব ধৰণৰ তেনেকৈ বৰফত পিন্ধিবৰ কাৰণে কাপোৰ পাব, জোতা পাব, ঠিক আছে। ত' গোটেইখিনি ইয়াতে আছে। চাওঁ, সুধোঁ এতিয়া কিমান কি লয়, তাৰপিছত লৈ পেলাই যাম আৰু। পিন্ধা ভালকে। চুলিখিনি কিবা মামৰ লাগিলে নি আজি? চুলিখিনি কিবা কেঁকুৰা হৈ আছে। চুলগুলা দেখছে নি? এটা হাৱা লাগা নাই। মজা ফিটিং। এয়া চক বৰফৰ মাজত আমি, বৰফৰ মাজত স্লিপ খাই গুচি আছো বোলে। ফুৰিলে বৰফ পৰি যাব। বৰফ আছো গোটেই বৰফৰ মাজত চাৰিওফালে। কিমান বৰফ ঠাণ্ডা। কঁপি গৈছো ঠাণ্ডাত। কেনেকুৱা লাগিছে ইমান বৰফৰ মাজত থাকি? একো ক'ব নোৱাৰে বোলে, কঁপি গৈছো। এইটো ভাইটিটো ফূৰ্তি কৰি আছে, দেখাব লাগে। ভাইটি ফুল ফূৰ্তি। আচ্ছা যাও ভাইটি, যাও। Yes, come on ভাইটি, come on, চলো। চল মই ক'ত যাম এতিয়া? জীৱনত প্ৰথমবাৰ ইমান বৰফৰ মাজত আছো আমি।
ভাইটি ফাৰ্ষ্ট টাইম খেলি য়েছ ইমান বৰফৰ মাজত এতিয়া ইয়াতে শুই দিম মইতো গুচি শুই দিছো এনেকে পিছতো গুচি গৈছো সেইটো চলো ইনশাআল্লাহ মই গুচি গলে চলো কিছু এটা অদ্ভুত ভাল লাগিছে মানে ইয়াত আহি পেলাই ক'ব নোৱাৰো আপোনালোকক অদ্ভুত ভাল যিটো কয় চাৰিওফালে বৰফ পাইন গছ চাৰিওফালে সেউজীয়াৰ হেৰিৰ মাজত বগা বগা বৰফ আৰু তাতে আমি এটা ৰঙা এটা নীলা এইটো পৰিলে এটা চলো আৰু ওপৰত যাওঁ আৰু ওপৰত গৈ থাকো আৰু বৰফ পাম ইয়াত ইগলু হাউচো আছে বোলে ইগলু যিটো মানে কিতাপতে পঢ়া ইগলুৰ বিষয় ইগলু কিতাপতে পঢ়া আৰু এনে দেখিছো আৰু মুভি চুভিবিলাকত দেখিছো আজি ইয়াত মানে নিজে লাইভ এক্সপিৰিয়েঞ্চ কৰিম ইগলু হাউচ কেনেকুৱা লাগে আপোনালোককো দেখুৱাম ইটছ ৰিয়েলি হাৰ্ড বৰফৰ মাজত ট্ৰেক কৰাটো একটো গোটেই ভৰি প্লাষ্টিকৰ জোতা যদিও পিন্ধিছো গোটেই ভৰিৰ ভিতৰত বৰফ সোমাই গৈছে ভৰি নাইকিয়া নিচিনা হৈ গৈছে একদম গৈ আছো আৰু যেনে তেনে লাইফৰ প্ৰথমবাৰ এনেকুৱা ট্ৰেক ইটছ ৱৰ্থ ইট দিছ মানালী ট্ৰিপ ইটছ ৱৰ্থ ইট হোৱাট ডিড ইউ সে ভাইটি ইজ ইট ৱৰ্থ ইট অৰ নট য়েছ 100% ৱৰ্থ ইট এইবোৰ অলপ টাইট আছে বৰফবোৰ ভাইটিক চাহ লাগে এতিয়া কৈছে ইয়াত একটা মানুহ চাহ লৈ থাকিলে ভাল আছিলে চাওঁ ক'ত পাওঁ চাহ পটোতো পাম বাৰু বিচাৰিব লাগিব অলপ চ' এয়াই হ'ল আমাৰ নেচাৰৰ আগত মানে কি বুলি ক'ম আমি নেচাৰৰ খেলেই বেলেগ আপোনালোকেও জানে সৌন্দৰ্যটো কি আছে মানে নেচাৰৰ যিটো মানে নেচাৰৰ আগত আমি একো নহয় আমি মানুহ মানে হিউমেন বিং ইজ জাষ্ট লাইক মানে আমি পৰুৱা নিচিনা বুলি ক'ব পাৰি আমি একোৱেই কৰিব নোৱাৰো দিল্লীত থাকো ইমান গৰম ঠাণ্ডা থাকো ইমান ঠাণ্ডা হৈ যায় তাৰ পৰা আপুনি সাউথত যাব সেইপিনে 12 মাহ গৰমে গৰম নৰ্থ ইষ্টৰ ফালে যাওক সেইপিনে বৰষুণ বেছি ঠাণ্ডাও বেছি বাৰু গৰমো হয় এইফালে নৰ্থ চাইডত আহি যাওক ওপৰ ফালে এইপিনে ইমানে ঠাণ্ডা এইফালে বৰফ পৰি থাকে কিছুমান জেগাত আমি যাবই নোৱাৰো লাইক ৰোহতাং পাছ অটল টানেল সেইবিলাক যাম বুলি ভাবিছো কিন্তু ইমানে বেছি স্ন'ফল হৈছে মানে তাত যাবলৈ ৰাস্তা নাই ৰাস্তা ব্লক হৈ গ'ল গোটেই চ' সেয়া যাব নোৱাৰো চ' এয়া হ'ল নেচাৰৰ পাৱাৰ আমিনো কি হয় আমি মানুহ আমি হিউমেন বিংবোৰ কি হয় নেচাৰৰ আগত কিন্তু সেই নেচাৰক লৈ আমি ইমান খিলৱাড় কৰোঁ কৰিব নাপায় একচুৱেলি নালাগে কৰিবলৈ নেচাৰৰ আগত কিনো আছে আমি এচি লগাও ঠাণ্ডা হ'ব কাৰণে চব নেচাৰেল এচি -4 ডিগ্ৰী টেম্পাৰেচাৰত বহি আছো ফ্ৰিজ নালাগে একো নালাগে ইয়াত মানুহৰ ঘৰত ফ্ৰিজ নাই ফেন নাই এনেই চলি যায় সিহঁতৰ বৰফ সোমাই গ'ল ৰে ভাই বাইটিৰ ভৰিত বোলে বৰফ সোমাই গ'ল পুৰা বৰফ এইটো উঠিব নাপাৰিব দেই পাৰিব এই ইমান ডাঙৰ আছে পাথৰ একটা পাৰিব হাই চাবি দেই মই গিৰিছে গ'লে ধৰিবি দেই বেছি দিগদাৰ পৰা উঠি আছে দেই নাগা মানুহ খান চাই লবি তুমি লগা মানুহ ক'তে পঞ্চিছে আৰে মইতো আৰু এক্সট্ৰা বগা হৈ গ'ল ৰে এনেকুৱা লাগি আছে মোৰ ভাইটি বইনটি কেনেকা আই আছে ঠিক আৰে না হাসিবা यार তুমি খান বি গিৰিব মই গিৰাই কিনা দেখাই আছে কেনেকা আহিব লাগে হে দেখিবি দেই নাই না কেনেকা দুখ পাম পুৰা পঞ্চ আছে কি হৈছে সেই চাক দুইটা মস্ত মানুহ উঠিব নাপাৰে চাক পুৰা দেখা যায় আছে আৰু কি লোকেশ্যনটো দি আছো নহয় মই
অ ৰ মই দিম ঐ ভাইটি তই এইটো ওপৰত উঠি যা কি হ'ল মানে তোমাৰ আরে শ্বাস লবলৈ ইমান দিগদাৰ আৰু কি হ'ল ঘুমাই থাক চাবি এইটো খতম এইটো এতিয়া শ্বাস লৈ আছে অক্সিজেন কমতি আছে ইয়াত শেষ পাইছে ওই দিনেই রিটায়ার হয়ে যাব তো ভালেখিনি ফূৰ্তি কৰাৰ পিছত নামি আছো এতিয়া তলত গৈ পেলাই আৰু অলপ ফূৰ্তি কৰিম আৰু অলপ বেলেগ জেগাত যাওঁ এটা জেগাতে থাকিব নালাগে বহুত তেনেকুৱা প্লেচ আছে ইয়াত মেইন কথা হ'ল ইগলু যাব লাগে ইগলু চাব লাগে বৰফ দেখিছে নে কিমান বেছি আমাৰ আধা আঁঠুলৈকে সোমাই গৈছে এই আমাৰ ভাইটিটো গান লগাই শুনি আহি আছে ৰাঘৱ ষ্টাইল এনেকা যায় না এইটো কৰ শ্ল' মোচন দেই ৰাঘৱ ষ্টাইলত আহি আছে কে মে হুঁ য়া কোই और है तेरी तरह कैसे हुआ तू इतना जरूरी कैसे हुआ कैसे गिरी मितिया मोह बनाती है जो तू वो यादें जाएंगे